সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ প্ৰতিটো সমস্যাৰ কাষত থিয় হোৱা এজন বিধায়ক। কেতিয়াবা যদি এবুকু পানীত নামি বন্যাত্তৰৰ কাষত, কেতিয়াবা আকৌ বন্যাত্তৰৰ বাবে আহাৰ কঢ়িয়াই নিয়া বাহনৰ চালকৰ ৰূপত দেখা যায় সততে খুমটাই বিধায়কগৰাকীক। আৰু সমষ্টিটোৰ কৰ্মোদ্যমী অসমীয়া যুৱকসকলৰ বাবে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে খুমটায়ক বিধায়কগৰাকীয়ে। লকডাউনৰ সময়ত সমস্যাৰ সন্মুখীন হোৱা এইসকল যুৱকক বিভিন্ন চৰকাৰী আঁচনিৰ আওতালৈ আনি সহায় কৰাৰ পৰিকল্পনা কৰাৰ লগতে তেওঁলোক জড়িত হৈ থকা বৃত্তিৰ প্ৰয়োজনীয় সা সৰঞ্জাম প্ৰদান কৰি আহিছে। পূৰ্বেও নাপিত বৃত্তিৰে জড়িত একাংশ যুৱকক সহায় কৰাৰ পিছত শেহতীয়াকৈ বিধায়কগৰাকীয়ে পুনৰ কেইবাজনো ৰাজমিস্ত্ৰী আৰু নাপিত বৃত্তিৰে জড়িত যুৱকক তেখেতৰ নিজা বাসগৃহত এনেদৰে প্ৰদান কৰিছে বিভিন্ন সা সৰঞ্জাম। নিবনুৱা সমস্যাই জুৰুলা কৰাৰ সময়তে বহু শিক্ষিত অসমীয়া ডেকাই নাপিত বৃত্তি গ্ৰহণ কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰি আহিছে। আৰু এইসকল যুৱকক উৎসাহ দিয়াৰ উদ্দেশ্যেৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰদান কৰিছে চুলি দাড়ি কটা বৈদ্যুতিক মেচিন। ইফালে ৰাজমিস্ত্ৰীৰ বৃত্তিত জড়িত যুৱকসকলকো প্ৰদান কৰিছে প্ৰয়োজনীয় সা সৰঞ্জাম।